গাইছ আজি বৰপথাৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ আজি তৃতীয় দিন তাৰমানে শেষ দিন। তো গাইছ আজি আমাৰ বৰপথাৰ কেন্দ্ৰীয় ৰঙালী বিহুত তাৰমানে বিশেষকৈ জনপ্ৰিয় কণ্ঠশিল্পী subahsana দত্তক বিশেষকৈ মাতা হৈছে। তো গাইছ তাত তাৰমানে ইমানেই এনজয় হ'ব তাৰমানে গাইছ কি ক'ম আৰু দেখুৱাই যাম ভিডিঅ'ত। তেন্তে ভিডিঅ'টো আগৰ পৰা শেষলৈকে চাই থাকক আৰু subahsana দত্তৰ গীতবোৰ এনজয় কৰক। তেন্তে ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো গাইছ আপোনালোকে দেখিবলৈ পাইছে ইমান মানুহ হৈছে মানে পোকৰ নিচিনা মানুহ আছে মানে ইমানে পোকৰ নিচিনা মানে 10,000তকৈ ওপৰ মানুহ আছে ইমান মানে বিহু ফাংচন চাবলৈ আহিছে গাইছ। তো দেখিবলৈ পাইছে কিমান মানুহ হৈছে বৰপথাৰত।
গাইজ ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব, ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো বন্ধু বান্ধৱী দাদা বাইদেউ যোনে আছে তালৈকে শ্বেয়াৰ কৰি দিব আৰু ভিডিওটো চাই কেনে লাগিছে এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, ভাল লাগিছে নে বেয়া লাগিছে এবাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। থেংক ইউ, ধন্যবাদ।